কবিতাৰ শিৰোনাম প্ৰকৃতি, কথা মানস প্ৰতিম মালি, আবৃত্তিকাৰ শিল্পী শিখা। অতীতৰ সেই প্ৰকৃতিৰ মনোমোহা স্মৃতিবোৰে কেতিয়াবা মোক বৰকৈ আমনি কৰে। ল'ৰালি কালত যেতিয়া পথাৰলৈ গৈছিলোঁ, সঁচাকৈ তেতিয়া মনতে বুজাব নোৱাৰা এক আনন্দ পাইছিলোঁ। প্ৰকৃতিৰ কি যে মনোমোহা সৌন্দৰ্য! বাৰিষা হালোৱাই ৰোৱনীয়ে ভৰি থকা খেতি পথাৰ, মুকলি বতাহ আৰু পাহাৰৰ ওপৰৰ পৰা অহা নিজৰাটোৰ পৰা পানী আমাৰ পথাৰৰ ওচৰতে থকা নদীখনৰ লগত বিলীন হোৱাৰ মধুৰ দৃশ্য একেথৰে চাই থাকিছিলোঁ। কেতিয়াবা পাহাৰখনৰ ওপৰলৈ ফুৰিবলৈ যাওঁ, গোটেই পাহাৰখন গছ গছনিৰে ভৰি থাকে। চাৰিওকাষে কেৱল সেউজীয়া আৰু সেউজীয়া। কিন্তু আজিকালি পাহাৰখনলৈ যাবলৈ মোৰ বৰ বেয়া লাগে। আজিকালি আৰু পাহাৰখনৰ সেই ডাঙৰ ডাঙৰ গছবোৰ নাই। গোটেই প্ৰকৃতিৰ সেই গছবোৰ নিজৰ উপাৰ্জনৰ বাবে বহুত মানুহে কাটি শেষ কৰি পেলালে। নাই, আগৰ আৰু সেই প্ৰকৃতিৰ মনোমোহা নাই। সেই দৃশ্যবোৰ চকুৰ আগতে আজি সকলো শেষ হৈ নাইকিয়া হৈ যাব খুজিছে। সেই কেতিয়াবা আগৰ সেই কথাবোৰ মনত পৰিলে বৰ দুখ লাগে। কেতিয়াবা আকৌ নিজে ভাবোঁ, যদি সেই পাহাৰখনে কথা ক'ব পাৰিলে হয়, তেতিয়াহ'লে হয়তো গছবোৰ কটা মানুহবোৰক চিঞৰি চিঞৰি ক'লে হয়, আৰু মোৰ বুকুত আশ্ৰয় লোৱা এই গছবোৰ কাটি মোৰ বুকুখন উদং নকৰিবি ঐ, মই বৰ কষ্ট পাওঁ। তহঁতে পাহৰিলি নেকি যে প্ৰকৃতিৰ গছবোৰ জীয়াই থাকিলেহে তহঁতৰ দৰে মানুহবোৰ জীয়াই থাকিব? তহঁতৰ দৰে গছবোৰৰো জীয়াই থকাৰ হেঁপাহ আছে।